দেউতা আপুনি ইয়াত কিয় মা আহিব নালাগিছিল নেকি নহয় মানে তই মাৰক কিমান টকাৰ কথা কৈছিলি নক কিয় আৰু তোক যদি টকা লাগে মোক ক'ব নোৱাৰ নেকি ক কি কৰিবি ইমান টকাৰে হাতত টকাকেইটা পালেহে প্লেনিংবোৰ কৰিব পাৰিম এতিয়া কেনেকৈ ক'ম মানুহ ইমান অকৰ্মণ্য হ'ব নাপায় এতিয়া গম নাপাওঁ যেতিয়া বয়সে ভাতি দিব হাতৰ লাখুটিডাল যেতিয়া জীৱনৰ সাৰথি হ'ব সেইদিনা গম পাবি তোৰ এই উফাইডাং মৰা কথাবোৰৰ কাৰণে তই নিজেই নিজৰ ভৰিত এদিন কুঠাৰ মৰাৰ দৰে অৱস্থা হ'ব মই মোৰ প্ৰয়োজনটোৰ কথাহে কৈছিলোঁ কি উফাইডাং মাৰিলোঁ ইয়াত থাক অনিচ্ছা সত্ত্বেও মই মানুহ ঘৰত তোৰ কথা বহাই কৈ থৈ আহিছোঁ আৰু কিমান ফাঁকি দিম এদিনৰ কাৰণে যিটো ল'ৰাই ঘৰখনৰ দায়িত্ব ভালদৰে পালন কৰিব নোৱাৰে সেইটো ল'ৰাই বিয়াৰ পিছত কি কৰিব বুজা গৈছে খালী হাতেৰে সকলো দায়িত্ব পালন কৰিব নোৱাৰি দেউতা তাৰ কাৰণে আৰু বেছি কথা নকবি মোৰ টকাৰে মই তোৰ দোকানখন পাতি দিম আৰু তোৰ এটা কথাও মই নুশুনো সময়মতে দোকানলৈ যাবি আৰু তাৰ উপাৰ্জনেৰে ঘৰ চলাবি কিন্তু মই কোৱাৰ দৰে যদি তই নকৰ তেতিয়াহ'লে বিয়াৰ কথাও তই মনৰ পৰা উলিয়াই দে কাৰণ তোৰ কাৰণে মই আনৰ ওচৰত সৰু হৈ থাকিব নোৱাৰো